ওলাহতে সমস্যাৰে গাঁও আমাৰ মৰিগাঁও জিলা মৰিগাঁও আমাৰ মৰিগাঁও জিলা মৰিগাঁও ওলাহতে সমস্যাৰে গাঁও আমাৰ মৰিগাঁও জিলা মৰিগাঁও আমাৰ মৰিগাঁও জিলা মৰিগাঁও 1999 জিলাৰ স্বীকৃতি সহস্ৰজনে সজাই অপৰূপ কৰি চাৰণ দিলে নিয়ে চৰাই জেউতি শৈশৱলীলা গুৰু পাতে কি ভৰি এহে কমিটি ভানাস্থ চৰাই বাহি এহে বান্ধিছে সংস্কৃতিৰে নাজৰি কলা সাধনা উঠে বিকশি নানা জাতি উপজাতিৰ মিলন ভূমি আমাৰ মৰিগাঁও জিলা মৰিগাঁও আমাৰ মৰিগাঁও জিলা মৰিগাঁও বিনিময় এশিঙীয়া গড়ে গৰ্বিত পবিতৰা মায়ঙৰ যাদু বিশ্ববিয়পাৰ হেয়া 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 লিংগদন্তি হ'ল কইনা কন্যা। গতিকে প্ৰথমতে উপায়ুক্ত মহোদয় আমি ইমান বছৰ এনেকুৱা উপায়ুক্ত দেখিছোঁ যে যিগৰাকী এতিয়া আহি পেলাই অসম মৰিগাঁওখনৰ যিটো বেলেগে ভাবি আছিল যে জিয়াগাঁও জিয়া গাঁও টাইপৰ শব্দ বনাব নেকি নহয় আচলতে ইয়াৰ যিটো কাৰুকাৰ্যবিলাক জিয়া গাঁও হৈ উঠিব লাগে বুলি ভাবি পেলাই সেনেকৈ শব্দটো ওলাইছিল আগৰ ভিডিঅ'ত এতিয়া কথাটো হ'ল কি প্ৰথমে যিহেতু মৰিগাঁওখনৰ কাৰণে চিন্তা কৰিছে গতিকে দেৱাশীষ শৰ্মা ছাৰক এখন ফুলাম গামোচাৰে আদৰণি জনাব খুজিছোঁ আমাৰ সকলো শিল্পীৰ ফালৰ পৰা আৰু কেমেৰাটো মুভ বেক কৰি কেনে দেখুৱাব এখন গামোচাৰে ফুলাম গামোচাৰে গতিকে সমূহ অসমবাসী ৰাইজক এতিয়া ছাৰে জনাব কাৰ্যসূচীখিনি কেনেকুৱা থুলমূলকৈ হয় কাৰ্যসূচীখিনি আমাৰ প্ৰথমতে কালি ৰাতিপুৱা শোভাযাত্ৰাৰে আৰম্ভ হ'ব প্ৰথম কথা হৈছে আমাৰ প্ৰতিটো চৰকাৰী আমাৰ যিখিনি ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টবিলাকে অকল এটা উৎসৱমুখী এই পৰিৱেশটোৰ লগত গীত মাত বা গান বাজনা বা নাচ বাগ ইত্যাদিয়েই নহয় বহুতো সমাজমুখী উন্নয়নশীল বহুতো কাৰ্যসূচী চৰকাৰৰ তৰফৰ পৰা আৰু আমাৰ প্ৰতিটো প্ৰশাসনৰ ডিপাৰ্টমেণ্টে ইৰিগেশ্যন হওক ফিচাৰিজ হওক PWD হওক DIPR হওক সকলোৱে কিছুমান কাৰ্যসূচী হাতত লৈছে আৰু তাৰ লগতে আমাৰ যিখিনি আজি মূৰকটা অঞ্চল বা কিছুমান পঞ্চায়তত য'ত আমাৰ গৰাখহনীয়া হৈছে আমি সেই তেওঁলোকৰ বাবেও তেওঁলোকৰ লগত এক হৈ আমি প্ৰাৰ্থনাও কৰিছোঁ আৰু আমি তেওঁলোকৰ সহায় আমাৰ যিখিনি টকা পইচা উঠিছে য'ত কিঞ্চিত বেছি টকা পইচা উঠা নাই সেইখিনিৰে আমি তেওঁলোকৰ লগতো আমি তেওঁলোকৰ সমভাগী হ'বলৈ চেষ্টা কৰিছোঁ সমগ্ৰ মৰিগাঁওবাসী ৰাইজ 14 তাৰিখে ৰাতিপুৱা ভিডিঅ'টো যিসকলে চাই আছে যে 14 তাৰিখে ৰাতিপুৱা আমাৰ 7 বজাৰ পৰা হ'ব সাংস্কৃতিক শোভাযাত্ৰা সাংস্কৃতিক 7:30টাৰ পৰা 7:30টাত প্ৰথমতে আমাৰ শ্বহীদ তৰ্পণ হ'ব এইখিনিতে হ'ব শ্বহীদ তৰ্পণৰ পতাকা উত্তোলনৰ পিছত সাংস্কৃতিক শোভাযাত্ৰা এই সাংস্কৃতিক শোভাযাত্ৰাত অতি বেলেগ লোকসকলে কেনেকৈ অংশগ্ৰহণ কৰিব গাঁৱৰ যিসকলে এতিয়া ভিডিঅ'টো চাই আছে গম পাইছে যে ময়ো যাব পৰা হ'লে তেওঁ কেতিয়া কেনেকৈ আহিব পাৰে কিন্তু তেওঁলোকৰ গাঁৱত যদি অকণমান খবৰ কৰে তেওঁলোকৰ
মৰিগাঁৱৰ প্ৰতিটো পঞ্চায়তত কিবা নহয় কিবা হৈছে আৰু এই শোভাযাত্ৰালৈ যদি আহিব বিচাৰে আৰু তেওঁলোকে যদি আমাক খবৰ দিয়ে আমি চাৰ্কল অফিচাৰৰ জৰিয়তে আমি তেওঁলোকক অনাৰ ব্যৱস্থা কৰিম খালি এটা কথা হৈছে কি আমাক আগতীয়াকৈ জনাব লাগিব আজি সময় বহুত কম আৰু ইতিমধ্যে সমগ্ৰ আমাৰ মৰিগাঁও জিলাত ৰাইজে এষাৰ কথা গম পাইছে আৰু বহুতো অঞ্চলৰ ৰাইজ আহিবলৈ যি ইচ্ছা প্ৰকাশ কৰিছিলে তেওঁলোকৰ আয়োজন কৰা হৈছে তাৰপিছত এই শোভাযাত্ৰাৰ পিছত আমাৰ মুকলি সভা আছে মুকলি সভাৰ পিছত আমাৰ এই এক্সিবিশ্যনবোৰ দেখিছে আমাৰ খাদ্য মেলা হ'ব বস্ত্ৰ মেলা এখন আমাৰ নাট্য গোষ্ঠীসকলৰ বাবে গান্ধী হলত এখন সুকীয়া মঞ্চ আছে গীত মাতৰ বাবে দেখিছে ডাঙৰ মঞ্চ আছে তাৰপিছত আমাৰ উন্নয়নশীল কিছুমান সৃষ্টিমূলক আমাৰ কিছুমান ডিছকাশ্যন হ'ব আৰু সেই ডিছকাশ্যনবিলাক সেই যোনবিলাক আমাৰ ব্যক্তিক মাতি অনা হৈছে তেওঁলোকক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু সেই সমান্তৰালভাৱে সেই তেনেকুৱা ধৰণৰ ডিছকাশ্যনবিলাকো চলি থাকিব আৰু গধূলিৰ যি কাৰ্যসূচী আছে গধূলি আমাৰ গোটেই স্থানীয় শিল্পীসকল এতিয়া আমাৰ ডেকা ডাঙৰীয়া দেখিছে তেওঁ আছে তেওঁৰ গোটেই দলখিনি আছে আজি গোটেই দিনটো জোৰা 3টামান বজাৰ পৰা আমাৰ স্থানীয় শিল্পীসকলৰ বেলেগ বেলেগ কাৰ্যসূচী হ'ব গধূলি আমাৰ স্থানীয় শিল্পী আৰম্ভ কৰিম আমাৰ মূল যোনখন মঞ্চ আৰু তাত অসমৰ যিখিনি জ্যেষ্ঠ শিল্পী আছে যেনে আমাৰ পুলক বেনাৰ্জী সূৰ্য দাস জে পি দাস তেওঁলোক সকলোখিনি 14 তাৰিখে কালি গধূলি আৰু তেওঁলোকক সন্মান আমি জনাম আৰু তেওঁলোকে দুটিকে গীত পৰিৱেশন কৰিব আৰু গোটেই তেওঁলোকক মৰিগাঁওবাসী ৰাইজে বিচাৰিছে পৰহিলৈ বাকীখিনি গোটেই একে থাকিব খালি গধূলিৰ সাংস্কৃতিক যি সন্ধিয়া আছে তাত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ 15 তাৰিখে এইখিনি আছিল কাৰ্যক্ৰমণিকা সেই আৰু প্ৰতিটো মঞ্চত আৰু আমাৰ যিখন কাৰ্যসূচী আছে প্ৰতিটো মঞ্চত কোনোবা হয়তো নাটক প্ৰেমী আমাৰ এখন কবি সন্মিলন আছে কোনোবা হয়তো কবিতা ভাল পায় কোনোবাই হয়তো চিত্ৰাংকন কৰি ভাল পায় সকলোৰে বাবে কিবা নহয় কিবা আছে ধন্যবাদ এইখিনি আছিল গোটেই বিশেষ তথ্যখিনি যে আপুনি 14 তাৰিখে আপুনি যদি আমাৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি পঞ্চায়ততো যাব পাৰিব নহ'লে মৰিগাঁও জিলাত আপুনি পৰম্পৰাগত সাজ পিন্ধি পেলাই আহিব পাৰে 14 তাৰিখে সন্ধিয়া অলপ আমাৰ সেই পুৰণা সময়ৰ আমাৰ জ্যেষ্ঠ যি সংগীত শিল্পী আছে তেওঁলোক আহিব আৰু 15 তাৰিখে ৰাতি জুবিন দাই গীত পৰিৱেশন কৰিব এয়া প্ৰস্তুতি দিগন্ত শইকীয়া নামৰ সেইফালে আছে ব্যক্তিজন তেওঁ এই হেৰিটো প্ৰস্তুত কৰিছে ইয়াত লাইটিং কিবা কিবি হ'ব